এছাইনমেণ্ট কৰি থকাৰে পৰা যে টেবুলখনৰ অৱস্থাই নাছিলে, তাকে ভাবিলোঁ যে আজি অকণমান চিজিল কৰি লওঁ বুলি, নহ'লে কিবা নিজৰে ভাল নালাগে আৰু ইয়াত পঢ়িবও মন নোযোৱা হৈ যায়। তাকে যিখিনি লাগতিয়াল আছিল সেইখিনি ইয়াত ৰাখিলোঁ আৰু যিবোৰ নালাগে মানে সেইবোৰ এক্সট্ৰা কৰি থৈ আহিলোঁ ক'ৰবাত। আৰু এই টেবুলখন যে বিৰাট ডাঙৰ, যাৰ জোখত মানে টেবুল ক্লথ নাই, সেইকাৰণে বেডশ্বীটে পাৰা হৈ আছিলে। কিন্তু মায়ে ক'লে যে বেডশ্বীটো আৰু ক'ৰবাত থ'লে বোলে উলিয়াই নিদিয়ে, সেইকাৰণে মই মাৰ চাদৰখনে পাৰি দিলোঁ। আপোনালোকৰ মাজৰ বহুতে কৈ আছিল যে তোমাৰ ইনষ্টাগ্ৰাম আইডি নাই নেকি? একচুৱেলি ইনষ্টাগ্ৰাম আইডি আছে, যিটো লং ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত গ'লেই আপোনালোকে মোক পাব আৰু মেইল আইডিও আপোনালোকে তাতেই পাই যাব। আৰু এইবোৰ যে চিলিং AC বৰ্ড নে কি কয়, সেয়া আনি পেলাই অকণমান গছ বন লগাই দিলোঁ আৰু ধৰক তেতিয়া নিজৰো মানে ভাল লাগি থাকিব। তো সেইকাৰণে মই সেয়া কৰি দিলোঁ। আৰু এতিয়া চাওক মোৰ টেবুলখন কিমান যে ধুনীয়া হৈ গ'ল। আৰু বহুতে কৈ আছিল ডায়েট প্লেনটো দিবাচোন, সেইটো মই দিম হা, ভিডিঅ' চাই থাকিলে আপোনালোকে পায়ে যাব। ইয়াত চাওক মোৰ টেবুল ধুনীয়া হৈ গ'ল। আৰু এইবোৰ যে নিজকে মটিভেট কৰিবলৈ মই লিখি লৈছোঁ, এয়া মই ৱালত লগাই দিম। আৰু আজি